নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেল, য'ত আমি সদায় কিছুমান ৰাশি ফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওক বহাগ বিহুৰ সময়ত কোনকেইটা ৰাশি আৰ্থিকভাৱে ষ্ট্ৰং হোৱা দেখা যাব আৰু লগত ভাগ্যফল কেনেকুৱা হ'ব। লগতে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' বোলা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুবান্ধৱীসকল, কেইটামান ৰাশিৰ বহাগ বিহুৰ সময়ত বিশেষ ধৰণৰ উন্নতি হ'ব, আৰ্থিকভাৱে ষ্ট্ৰং হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত তেওঁলোকে উন্নতি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত থকা বাধা বিঘিনি আঁতৰি যাব। ধাৰ ঋণ যদি আছিল সেইবোৰৰ বোজা কমি যাব, সেইবোৰ মাৰিব পাৰিব। নিজে আৰ্থিক লাভ হোৱা দেখা যাব, হাতলৈ ধন আহিব। বিভিন্ন ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। চাকৰি আদিত উন্নতি হ'ব, লগতে ব্যৱসায় আদিত ধন লাভৰ বিশেষ সংযোগ ঘটিব। লগতে মা লক্ষ্মীৰ বিশেষ কৃপাৰ ফলত ঘৰতো আপোনালোকৰ যথেষ্ট সুখৰ মহল এটা থাকিব। চাবলৈ গ'লে আপোনালোকৰ দশ দিশে উন্নতি হোৱা দেখা যাব। এই বিশেষ ভাগ্যশালী ৰাশিকেইটা হৈছে মীন, বৃষ, কন্যা, তুলা, ধনু, কৰ্কট, মকৰ আৰু মেষ ৰাশি। বন্ধুবান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সদায় ধৰণৰ ভিডিঅ' পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।